এক ৰাষ্ট্ৰ এক ৰেচন সমগ্ৰ দেশৰ লগতে ৰাজ্যটো প্ৰৱৰ্তন ওৱান নেশ্যন ওৱান ৰেচন পদ্ধতি দেশৰ যিকোনো স্থানতেই হিতাধিকাৰীয়ে পাব নিজৰ ৰেচন বায়োমেট্ৰিক প্ৰমাণীকৰণৰ জৰিয়তে আধুনিকতাৰ পৰশ খাদ্য আৰু অসামৰিক যোগান বিভাগত এটা স্বয়ংক্ৰিয় যন্ত্ৰ যিটো যন্ত্ৰৰ সহায়ত এজন ব্যক্তিয়ে দেশৰ যিকোনো এটা স্থানত থাকিয়েই লাভ কৰিব পাৰিব নিজৰ ৰেচন অৰ্থাৎ এতিয়াৰে পৰা সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যটো প্ৰৱৰ্তন হ'ল এক ৰাষ্ট্ৰ এক ৰেচন প্ৰক্ৰিয়া এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ইমান দিনে আমি অসমে এই মেপত অন্তৰ্ভুক্ত হোৱা নাছিলোঁ কিন্তু আজিৰ তাৰিখৰ পৰা আমাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড অৰ্থাৎ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড মেপিঙত আজিৰ পৰা অসম অন্তৰ্ভুক্ত হৈছে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড সংযোগ কৰাৰ পাছতেই এজন হিতাধিকাৰীৰ সকলো তথ্য মজুত থাকিব এইটো ইলেক্ট্ৰনিক যন্ত্ৰত বায়োমেট্ৰিক আৰু আধাৰ কাৰ্ডৰ নম্বৰ দিলেই দেশৰ যিকোনো স্থানতে সুলভ মূল্যৰ দোকানৰ পৰা ল'ব পাৰিব আপোনাৰ ৰেচন 100% কম্পিউটাৰাইজেশ্যন অফ ৰেচন কাৰ্ডছ হৈছে তো এতিয়া কোনো নতুন ৰেচন কাৰ্ড নালাগে যিটো এক্সিষ্টিং ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো আধাৰ লগত যেতিয়া লিংক হৈ যাব তেখেতৰ নিজৰ বায়োমেট্ৰিক্স আৰু আধাৰ এই দুটা ইউজ কৰি পেলাই তেখেতে দেশৰ থ্ৰু আউট দি কাণ্ট্ৰি যিকোনো জাগাৰ পৰা ৰেচন পাব পাৰিব কেৱল ইমানেই নহয় ৰেচন কাৰ্ড 100% কম্পিউটাৰাইজ কৰাৰ আন এক সুবিধাও আছে পৰিয়ালৰ যিকোনো এজন সদস্য যদি কৰ্মসূত্ৰে বহিৰাজ্যত আছেগৈ সেই ব্যক্তিজনেও নিজৰ প্ৰয়োজন অনুসৰি ল'ব পাৰিব মাহৰ ৰেচন বাকী থকা ৰেচন পৰিয়ালে ল'ব পাৰিব নিজ ৰাজ্যতেই কেৰালালৈ গৈছে কাম কৰিবলৈ তো তেখেতে তাতে যিটো ৰেচন কাৰ্ড দোকান আছে তাত গৈ পেলাই বায়োমেট্ৰিক্স আৰু আধাৰ কাৰ্ড দ্বাৰা অথেণ্টিকেশ্যন কৰি পেলাই ফুড গ্ৰেড তাৰ পৰাও পাব পাৰে আৰু ইয়াতে ফেমিলি অসমত আছে কাৰণ এই যে 10 কেজি লৈছে এই ইনফৰমেশ্যনটো এই মেচিনত থাকিব ইয়াতে যি পৰিয়াল আছে তেখেত দোকানত গৈ পেলাই বাকী ফুড গ্ৰেড যিটো 15 কেজি তেখেতে ইয়াৰ পৰাও পাব পাৰে উল্লেখ্য যে ৰেচন কাৰ্ড ব্যৱস্থাক ডিজিটেলাইজেশ্যন কৰাৰ ফলত বিগত 3 মাহত অসমত ধৰা পৰিছে 1 লাখৰো অধিক ভুৱা হিতাধিকাৰী বৰ্তমান ৰাজ্যত আছে 58,90,927টা ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়াল এতিয়াৰে পৰা অসমৰ হিতাধিকাৰীয়েও স্মাৰ্ট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিব সুলভ মূল্যৰ সামগ্ৰী কেমেৰা পাৰ্চন নবৰ সৈতে সুনীল বৰা নিউজ লাইভ গুৱাহাটী